গাঁৱৰ এক বোকাপানী পৰিৱেশৰ পৰা মই মোৰ ইউটিউব চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ। গাঁৱৰ বোকাপানীৰ গোন্ধে সুকীয়া, যি চহৰ অঞ্চলত হয়তো আপোনালোকে হাবাথুৰি খায়ো এই গাঁৱৰ এই বোকাপানীৰ মাদকতা হয়তো বিচাৰি নাপায়। বৰ্তমান গাঁৱৰ অঞ্চলত থকা সেই খাল বিলৰ সেই জুৰিসমূহ বৰ্তমান শুকাই গৈছে আৰু শুকাই যোৱাৰ ঠাইত এনেদৰে মাছৰ জমা হৈছে আৰু সেই মাছৰ চিকাৰ কৰিবলৈ বৰ্তমান মই সেই ডঙিয়াত উপস্থিত হৈছোঁ আৰু আপোনালোকক সেই পৰিৱেশ মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ। চহা গাঁৱলীয়া জীৱনৰ আজি আপুনি এখন প্ৰকৃত ছবি দেখিব। মই বৰ্তমান মাছ ধৰিবলৈ যাওঁ, যিহেতু পথাৰত পানী শুকাইছে, খালত মাছৰ দম ৰখি গৈছে। বৰ্তমান মই মাছ ধৰিবলৈ সাজু হৈছোঁ আৰু এয়া সামগ্ৰীসমূহ লৈ মই এয়া মাছ ধৰিবলৈ ৰেডি হৈছোঁ। মাছৰ মাজে মাজে সৰু সৰু আলি আৰু এই সৰু সৰু আলিয়ে বৰ্তমান মই মাছ ধৰিবলৈ আগবাঢ়িছোঁ এখোজ দুখোজ কৰি। আৰু মোৰ কিছু দূৰ গ'লেই আমাৰ ঘৰৰ কাষতে এখন ডঙিয়া নৈ আছে আৰু এতিয়া পকা ধান ওলাইছে, কাটিবলৈ আৰু বেছি দিন নাই। কৃষকৰ সপোন পূৰ্ণ হৈছে আৰু আপোনালোকক সেই দৃশ্যসমূহ দেখুৱাম, য'ত আপুনি ঘূৰাই পাব অতীতৰ স্মৃতি আৰু শৈশৱৰ ধেমালি। ব'লক। এই বোকাপানীৰ গোন্ধ হয়তো চহৰত থকাসকলে বুজি নাপায়। গাঁৱৰ এই ভাষা, গাঁৱৰ বোকা মাটিৰ গোন্ধটোত পোৱা যায় এক সুকীয়া মাদকতা। আৰু খৰালি কালত আমাৰ গাঁৱৰ অঞ্চলত এই দৃশ্য কিন্তু সুলভ। চহৰ অঞ্চলত এই দৃশ্য কিন্তু চাবলৈ, চহৰত বসবাস কৰা শিকিলে কিন্তু গাঁৱলৈ যাব লাগিব এই দৃশ্যখিনি চাবলৈ, যি দৃশ্যত আপুনি উমলি যাবলৈ ডাগৰ দীঘল হ'ব পাৰিব। মাছ ধৰিবলৈ আহিছ নেকি? তাত মাছ নাই হেৰাই। আমি বৰ্তমান এনেদৰে মাছৰ চিকাৰ কৰিছোঁ আৰু পানী সিঁচি লৈছোঁ আৰু এনেদৰে হাতত এয়া দেখিছে যে পুঠি খলিহনা। এই বিশেষ পৰিৱেশটোত মোৰ এটা গান বিশেষকৈ মনত পৰিছে, ঔটেঙা ঢেকীয়া পুঠি মাছৰ জোল। ঔটেঙা ঢেকীয়া পুঠি মাছৰ জোল খালেহে বুজিবা সোৱাদৰে মোৰ। খালত জাল মাৰি বৰ্তমান আমি এনে টিঙত মাছ বৈ আছোঁ, আপোনালোকে দেখিছে, যি দৃশ্য কিন্তু চহৰ অঞ্চলত বিৰল। পশ্চিমৰ আকাশত যেন বিলীন হৈ যাব বিচাৰিছে সূৰ্যটোৱে, আৰু আমিও 3 ঘণ্টা মাছ ধৰাৰ অন্তত, 3 ঘণ্টা মৎস্য চিকাৰ কৰাৰ অন্তত আমিও ঘৰমুৱা হৈছোঁ। কিমান মাছ ধৰিলোঁ সেয়া আপোনালোকক দেখুৱাম। এনেকুৱা এটা দিন হয়তো চহৰৰ লোকসকলে হয়তো নাপায়, যি মন ভাল লাগে, মনটো ভাল লাগে, মনটো ফৰকালিলে মানুহ এটা দিন বেছিকৈ জীয়াই থাকে। আৰু আজিৰ এই ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ, পুনৰ আগলৈ লগ পাম।